5 2 এইটো একেই লিখিলে নে হা কিয়ে লিখিলে একো ধৰিব পৰা নাই নে নয়ে লিখিলে টিপি দিওঁ ৰ 1 6 হেল্ল' এইটো ভদ নহয় জানো হয় কওক জহনী লাইনটো কাটি দিলে যে হা কাটি দিলে কেলে তাই মই তলিত নাথাকো নহয় কি তলিত নাথাক লাইনটো কাটি দিলি ভাতকেইটা খাবলৈ এতিয়া শান্তি নাই গৰমখনত জিঅ কেলেপ কৰি আছে মোৰ দিব ৰ'ব টেনচন নল'ব ভালে বুঢ়াইজনীও ভাত খালে মুখ উপান্দাই বহি আছে গৰমতে লাইন দিবে টেনচন নল'ব ৰ'ব দিব মই ফোন কৰি দিছোঁ বাৰু দেই বিল আকৌ কি নাচাবি বিল আকৌ সময়মতে ঘৰত পায়হি কিন্তু আকৌ এই লাইনটো হ'লে নিদিয় কাটি থৈ দিয় কথা ক'বলৈ আহিছ ফোন কাট তই মোক লগ কৰিবি আমাৰ ঘৰলৈ আহিবি ৰাতি যি ধুনীয়াকৈ ফেন লগাই শুই থাকে মোৰ ৰুমত ইফালে ফেন এখন নাই সেইটো হ'লে খেয়াল নাই এতিয়াতো কৈছে কি ঠেৰ লাগিলে নিজে জানিবই লাগে ফেন এখন আনি দিব লাগে বুলি সেইবোৰ হ'লে নাজানে যোৱা টোত মাৰিব আজি বাপেকে ফেন আনি দিয়ালৈকে নেমাতো মই টেঙা চেপি চৰপত বনাই খালে মোক নিদিলে আজি আৰু এই বৰকুক দেখোন বুঢ়ীজনীয়ে কি খাইছা কি নাই সেইটো চিন্তা নাই নিজৰ পেটটোৰ কথা খুব চিন্তা কৰিব পাৰে তাই এইকেইদিন চাই আছো তাই চাল চলনবোৰ এইবোৰ একো মহিমা বুজি নাপাওঁ মই কোনোবা দিন ভাল কোনোবা দিন বেয়া ভাত গাল খাগে নহ'লে মাখি পৰিব মাখিয়ে গোটেই ভাত খাই শেষেই কৰিব যিহে মাখিৰ উৎপাত বেলুন ফুলা দি ফুলি আছে যে মুখখন কি ঠে লাগিলেও মইতো একো কোৱা নাই মই এইকেইদিনটো বকিয়কিও থকা নাই কি ঠে লাগিলে হয় নেমাতা কেলে যাই ভাতকেইটা খাই লাগে যা গৰম উঠিছে না মই দেখি দিম বৰ কাৰেণ্ট চাইন নাই কি হ'ল কি ঠে লাগিলে এইবোৰ আকৌ ঠে ভাঙিবলৈ বৰ দিগদাৰ পায় আমাৰ বোৱাৰী ৰূপাও কিনো কম আৰু ঠে লাগিলে ভাঙিবলৈ বৰ দিগদাৰ কি হ'ল তোৰ কচোন ইমানকে বুজাইছো বুজি নাপাই বুবা হ'লে নেকি কি সোমালে তোৰ মুখত মোক ভাঙি দিবি যেন ঘূৰা কৰি বিচনী নাম মাৰি ভাঙি দিম মুখ আকৌ বেছি লাগি নলবি কি হ'ল মুখে মাত মুখে নামাতিলে নাই কিমান লাগি থাকিবি কেঁচা পকত লাগি থকা দেই বৰ বেছিকে মৰম কৰিলে চল পাই ক'লো নহয় বেছিকে মৰম কৰিলে মৰপত মোৰ মুখখনে বিষালে ইমানকে বুজাইছো বুজিও নাই পোৱা সেই ভাঙিব নোৱাৰো দেই চবক এইবোৰ একদম অবুজান যাওঁ মই ভদক লগ কৰি আহোঁগৈ ই আহিম বুলি কৈছিলে নহয় 3 গাঁও বজাই আছে আহিলেই হ'ব খুৰী লাইনটো কেলে কাটি থাক তই কেলে কাটি থাক ইমান লাইনটো মই তাত নাথাকো নহয় লাইন কটা জেগাত মোৰ ঘৰ গোটেই বোলো ৱাই চাইবোৰ লগাই থৈ যায় এইবোৰ ক'ত কি কৰিব লাগে লাইনটো এই তয়ে ঠিক কৰি দিলি এতিয়া পইচা কেইটকামান তোক কমাই দিলো যে তই তাৰমানে এতিয়া প্ৰতিশোধ লৈছ সেই কাম নকৰো এই ৱাইঙৰ কামহে কৰো মই কাৰেণ্ট তাত নাথাকো নহয় গোটেইখিনি আমাৰ মানুহবোৰৰ ঘৰত তই সেইবোৰ কাৰেণ্টৰ কাম কৰিছিলি ৱাইৰিঙৰ কাম কৰ আকৌ আপুনি বুজি নাপায় নি কথা ইমান কাটে কৈ দিও মই কাৰেণ্টৰ অফিচত নাথাকো নহয় মই ৱাইৰিঙৰ কামহে কৰো ইমান গৰম যেতিয়া লাইনটো দিব লাগে তেতিয়া নিদিয় যেতিয়া দিব নালাগে তেতিয়া দিয় আপুনি বুজি পাওক কথাবোৰ বুজি চুজি নাপায় যে বুজিব লাগে বুজি পোৱা নাই কি বাকী থাকিলে কথা ক'বলৈ এইফালে লুলু মাক বিচনাত পৰি আছে বেছিজনী এতিয়া কাৰেণ্টটো নাই ফেনখন নাই কেনেকৈ আছে দেখিয়ে বেয়া লাগে এইফালে মোৰ বোৱাৰীজনীও ভাত পানী খাব পৰা নাই গৰমতে আহা কৰি আছে মোৰ ৰাতি শুব নোৱাৰিলোঁ কিমান বিচনী মাৰি হাত একেবাৰে এতিয়াও বাউসী বিষাই আছে কাৰণে হৈছে ধন ক'ত পাম ধন ইমান এইবোৰ হাঁচি চাচি আছে বিক্ৰী কৰি ইনভাৰ্টাৰ আনি লওক কি কৈছে পিছলৈ যাব নোৱাৰে আৰু লাইনো কাটিবলৈ মানুহ নাথাকিব নহয় তাত তই লাইন কাটিব খুই নকৰিব বুঢ়ীজনী কোনে বজাব হয় মই লাইনমেন নহওঁ বুলি ইমান কৈছো নহয় মই কাৰেণ্টৰ কাম কৰো ৱাইৰিঙৰ কাম কৰো বুজি পাইছে নাই আপুনি খোলক সোনকালে খুলিব লাগে গৰমত
বৰ অশান্তি পাইছো নিজে ফেন লগাই ফুচফুচাই শুই থাকে মই সাৰ পাই থাকো কাৰণেহে চোৰৰ পৰা আজি ঘৰখন ৰক্ষা পৰি আছে মোৰোতো ফেন লগাই শুবলৈ মন যায় মোৰোতো দুখ বোলা বস্তু এটা আছে মইতো গোটেই দিনটো কষ্ট কৰিয়ে আপোনাক খুৱাই বুৱাই ৰাখিছো আপোনাক প্ৰতিপাল কৰিবলৈতো ময়ে আছো আপোনাৰ আগত মোক মাৰিব বিচাৰিছে নেকি যদি মোক আপুনি মাৰিব নিবিচাৰে এই গেলা গৰমত তেতিয়াহ'লে মোক এখন ফেন আনি দিবই লাগিব নহ'লে মই কাকো মাত বোল নকৰোঁ আপোনাক দেখি মোৰ বহুত হিংসা লাগে আপুনি ফেন লগাই ফুচফুচাই শুই থাকে আৰু মই গেলা গৰমত বিচনী মাৰি শুই থাকোঁ আপোনাক তাহানি যুগতে কৈছিলোঁ মোক ফেন লাগে বুলি আপুনি কিন্তু নাই বোলে পইচা নাই আমুকত যোৱা মাৰিব লাগে তামুকত যোৱা মাৰিব লাগে সেইবোৰ অজুহাত দেখুৱাইছিলে আৰু ময়ো মানি লৈছিলোঁ একমাত্ৰ বোৱাৰী বুলি মোৰতো দুখ লাগে ইমান গৰমত মই কেনেকৈ থাকিম কাৰেণ্টটো বৰ বেছি দেৰিলৈকে নাথাকে যদিও যিকণ সময়ত কাৰেণ্টটো থাকে সেইকণ সময়তো ফেন লগাবলৈ মোৰ মন যায় সেয়েহে আপোনালৈ বিনম্ৰ অনুৰোধ মোক এখন ফেন আনি দিয়ক মুঠতে মোক ফেনৰ ব্যৱস্থা কৰি দিয়ক নহ'লে এই বোৱাৰীয়ে আৰু কথা নকয় তাক মানে ফেন লাগে কথাটো নোহোৱাও নহয় বাৰু তাইৰ ৰুমত ফেন নাই মানে তাক মই কৈছিলোঁ মাৰক বোলে ফেন এখন খুজিবি যৌতুকত বোলে একো এটা বস্তু নিদিলে ফেনকে খুজিবি তাই আকৌ খুজিব নোৱাৰিলে মাকক কথা ক'ব নোৱাৰে মোকো বাৰু তাই ডাইৰেক্ট কথা ক'ব নোৱাৰে সেইকাৰণে চিঠি যোগেই কৈছে আৰু হ'ব ফেনৰ ব্যৱস্থা কৰি দিব লাগিব মই লাইন নেকাটো নহয় মোক খুলি দিয়ক আপুনি বুজি নাপায় কেলে কথা বুঢ়াই ভাদা গৰু ছাগলী সোমালে ধৰা ধৰা কৰিবি মইতো খেদিব নোৱাৰো আপুনি বান্ধি থৈছে ধৰাই দিব পাৰিম আৰু মই কিন্তু কাৰেণ্ট নেকাটো দেই মই হ'লে কৈ দিছোঁ খুলি দিয়ক সেইবোৰ গম নাপাওঁ মই এফালে যাওঁ গধূলি হোৱালৈকে আজিটো ইয়াৰ পৰাই নপঠিয়াম মই ৰছী খুলি নিদিওঁ যাওঁ মই তোৰ দোকানতহে ফেন নাই তোৰ ঘৰতো আছে সেইকাৰণে ঘৰৰ ফেনকে উঠাই দিলোঁ বাপেকে বোৱাৰীক সন্তুষ্ট কৰি লওঁগে আহিলে এতিয়া মাত ওলালে হে মোৰ নে তোৰে আই আজিহে শুই ভাল পাম দেই মই লাইনটো নাথাকে যদিও অকণমান ল'বলৈ লাগে দিয়কচোন এতিয়াহে ভাল লাগিছে মোৰ মনটো পুৰণা লাগিছে যে কেলে বাৰু সেই নয়নমণিয়ে দোকান খুলিছে ফেন এখন নাই বোলে গোটেই ফেন বোলে শেষ হৈ গ'ল বিকি ঐ বাপেকে সিহঁতক ঘৰলৈ গ'লো খাই দিলোঁ তাক কৈছোঁ কেইটকা লাগে ল সি কিবা দামটো ইংলিছত ক'লে বুজি নাপালোঁ 500 দিলোঁ আৰু লৈ থকা নাই পূৰা লৈ আহিছোঁ দেই বৰ ভাল কৰিলে আজিহে মই শুই ভাল পাব কিমান যে ভাল লাগিব বগধু আছে আকৌ ভালকৈ নাই বুঢ়িয়াই আপুনি মই 1000 বুলিহে ক'লো আপুনি যে 500 দিলে কৰি বুঢ়ীজনী একো এটা বুজি নাপায় নেকি বুঢ়িয়াই বুঢ়াই মই লাইন নেকাটো 1000 বুলি ক'লে আপুনি 500 দিলে যে বুজি চুজি নাপায় নি হা মই গোটেই হেৰি ঘৰৰ পৰা ফেন আনি দিছোঁ দোকানত ফেন নাই ভালক বুলি দিছোঁ কি হ'ল আপোনাক মই 1000 বুলি কৈছিলোঁ 1000 টকা আপুনি 500 টকাহে দিলে মোক মোৰ দোকানত মানুহ আছিলে কাৰণে আপোনাক এই ভ্ৰমকতে দি পঠিয়ালো আপুনি বুজি নাপালে মানে দেখোন মই দিছিলে পইচাটো তই দেখোন হেৰি ৰচোন এইবোৰৰ পৰা মধুতা খাবলৈ শান্তি নাই থাকিলে নহ'ব মোৰ গোটেই দোকানত কাষ্টমাৰ ৰখি আছে 500 টা দিয়ক তোক দেখোন মই 500 টকা হাতত দি থৈ আহিছিলোঁ তই দেখোন লৈ থৈ দিলি যে পদ ভাই মই আপোনাক 1000 বুলি কৈছিলোঁ আকৌ বুঢ়ী মানুহক ইংৰাজীত কথা ক'ব লাগে নেকি জানা নাই মোৰ পঢ়া শুনা নাই বুলি গোটেই মোক মালিকে এটা দিবহি গোটেই মালিকে গম পালে কি হ'ব এতিয়া মোক লেনদেন দোকানতে সামৰি ল লেনদেন যি হ'ল যি মেলিল দোকানতে হ'ল আৰু তই এতিয়া ঘৰলৈ আহি লাভ নাই পইচা খুজি লাভ নাই গোটেই গেলা গৰমখনৰ মই ৰ'দত আহিছোঁ এতিয়া আপুনি পইচা নিদিলে নহ'ব নহয় দিয়ক কিহৰ পইচা লাগে মোৰ দাখন দে এতিয়া বুঢ়ীয়ে মোক থ'ব দেখোন কোঠা আনিবলৈ কৈছে ভিতৰৰ পৰা কি হ'ব বাৰু এতিয়া এই বুঢ়ীয়ে বুজি নাপায় এতিয়া বুঢ়ীয়ে এই ভিতৰৰ পৰা কপিটা আনিবলৈ গৈছে কি কয় ঠিক নাই দেই বুঢ়াই আপোনাৰ দাখন নাপালোঁ কোঠাখনে হ'বনে কাক পইচা লাগে বোলে পইচাটো দিয়ক বুঢ়ীয়ে যেনে পইচাটো দিয়ক মোক মই আৰু এটা পইচাটোক দিবলৈ নাই দেই মই বুঢ়ী এখন একোৱে নুবুজে
অ নয়নমণি তোমাৰ চাগে কিবা এটা ভুল হৈছে হেৰ আমাৰ বুঢ়ীয়ে ঠিকে থাকে চাগে পইচা দি থৈ আহিছে নাই বোৱাৰী মই হেৰি বুঢ়ী এটাক মই সেই দোকানত এগালমান গোটেই মানুহ ভিৰ হৈ আছিলে যে সেইকাৰণে 1000 বুলি ক'লো বুঢ়ীয়ে লোকে হেৰি 500 এটা দি পেলাই মোক গুচি আহিলে আমাৰ বুঢ়ীয়ে সেইবোৰ 1000 সেইবোৰ বুজি নাপায় তুমি কেলে অসমীয়া ক'ব জানো নোৱাৰিলা মই তাই 1000 টকা বুলি কৈছো নহয় কৈ দিয়া না বুজাই দিয়া না যেন মই বুঢ়ীক একো ক'বলৈ নাই দেই বুঢ়ীয়ে ফেন আনি ভিতৰত সোমোৱালে যেতিয়া মই একো নকওঁ যদি বুঢ়ী আকৌ কিবা এটা খং উঠে ঘূৰাই দি থৈ আহিব তেতিয়া মোৰ ফালে ফ বেঙেনা Oh my god, আজি মই কি কৰিম বাৰু আজি সেই বগী কাৰণে হ'ল গোটেই সুদা বালি দিওঁ ৰাতিপুৱা মোক দেখাইলে নহয় গোটেই অমংগলখিনি মাতি আনিলে আজি বগীক মই ভালকে পিন্ধিমগে বগী তই গোটেই ৰাতিপুৱা মোক গোটেই সুদা বালি দিওঁ দেখাইলি গোটেই মই আজি দিনটো অমংগলে মংগল গোটেই তই তেনেকুৱা কাম কৰিব নালাগে নহয় গোটেই মই এই বিজনেছটোলৈ ওলাই গৈছোঁ তই গোটেই সেই মোক সুদা বালি দিওঁ দেখাই দিব নালাগে নহয় তোৰ নামহে বগী কলিও কলি কুলক্ষণি তই বগী কয় তাই বগী নাম একেবাৰে কি কলি তই তোৰ কাৰণে মই বাল্টিং ভৰাই নিব লাগে এখন লাগি যা ৰাতিপুৱা আপোনাৰ টকা নাই নহয় মোক সুদা বালিটো দেখাই দিবলৈ আজি মোক কি হৈছে বাৰু গোটেই মালিকে মোক আজি ধ্বংস দিব গোটেই পিঠি চেল কৰিব এতিয়া মই কি কৰিম বাৰু অ' মাই গড কাৰণে মই বাল্টিং ভৰাই থৈ ৰখি থাকিবগে লাগিব লাগিব আকৌ ৰাতিপুৱা আপুনি সুদা বালিটো মই দেখা দিব লাগে নহয় গোটেই মোৰ দিনটোলৈ বিজনেছটোলৈ ওলাই যাওঁ আপুনি ক'লে নহ'ব নহয় তেনেকৈ গোটেই মোৰ একদম বিজনেছ লছ পাইছে আজি হেৰি বুঢ়ী এটা হেৰি মোৰ সেই ফেন এখন আনিবলৈ গ'ল মই গোটেই ঘৰৰ পৰাই ফেন এখন দিলোঁ একদম সেই বিপদত পৰিছে বোলে বুঢ়াকজনে বোলে ভাত খোৱা নাই বোলে ফেন নাই দিয়া মই সেইকাৰণে ঘৰৰ পৰা ফেন এখন দিলোঁ তাৰপিছত হেৰি 1000 বুলি ক'লোঁ 1000 টকা লোকে মোক 500 এটা দি থৈ আহিলে 500 টকা লোকে বুঢ়ীয়ে চিনি নাপায় নহয় অসমীয়াত ক'ব লাগিছে আকৌ গোটেই মই সেই ইংলিছৰ পৰা আকৌ অসমীয়াত মই হেৰি বুজাই দিব নোৱাৰোঁ নহয় আৰু হ'ব মোৰ ছোৱালীজনী বিয়াত এইবোৰ কি মুখত গহা নে কি কৰিব লাগে তোক মাতিলো তোৰ হাগনি ধৰিলে সিহঁতি আকৌ সেই মেকআপ কৰিব লাগে ৰেট কৈছে 200 ব্ৰাইডেল মেকআপ খাই কৰোঁ মই কিবা আজিকালি আপোনালোকে সেই 200 টকা ভক্সেল মেকআপো নাপাব তুমি জানা জানো 200 টকা দিম বুলি বেছি পেক থাকিব আপোনাকে যে যি হ'ল গোটেই খালী বাল্টিংটো আনি পেলাই মোক ৰাতিপুৱাই দেখা দিবলৈ দৰকাৰ নাই নহয় কামহে বগীতাই গোটেই কাম গোটেই কলিও কুলক্ষণি থেংক ইউ আজি ফেনৰ বতাহত পুৰা সোম বাপেকে ইংৰাজী নাজানিব পাওঁ কিন্তু এই তিলে চাই বুঢ়ী কিন্তু টেঙৰ আছো দেই